ও মোৰ বন্ধু আজি মই তোমালোক দেখাইম কি টাংগুটি বুলি খেল কেনেকে খেল এটা সময় আছিল যেতিয়া ক্ৰিকেটৰ পৰিৱৰ্তে এই খেল জনপ্ৰিয় আছিল গিল্লি ডাণ্ডা আমাৰ অসমত ইয়াক কোৱা হয় ডাঙুলি খেল বা টাংগুটি খেল এই টাংগুটি খেল অসমৰ এটা পাৰম্পৰিক খেল ভাৰতৰ সকলোতকৈ পুৰণা খেলৰ ভিতৰত টাংগুটি হ'ল এখন পুৰণা খেল ব্ৰিটিছে আমাৰ ভাৰতৰ পৰা ক্ৰিকেট খেল লৈ গৈছিল আৰু তেতিয়াৰ পৰাই আমি টাংগুটি খেল পাহৰি গৈছিলোঁ অসমত ইয়াক কোৱা হয় ডাঙুলি বুলি আৰু মহাৰাষ্ট্ৰত কোৱা হয় ভিটি দাণ্ডু বুলি আৰু তামিলনাডুত কোৱা হয় কিট্টিপুলু বুলি খেলখনৰ বাবে মাত্ৰ দুডাল লাঠি দৰকাৰ হয় এডাল সৰু লাঠি আৰু এডাল ডাঙৰ লাঠি সৰু ডালক গিল্লি বুলি কোৱা হয় আৰু ডাঙৰ ডালক ডাণ্ডা বুলি কোৱা হয় এই সৰু লাঠিডালৰ দৈৰ্ঘ্য 10 পৰা 15 সেন্টিমিটাৰ হয় আৰু দীঘল লাঠিডালৰ দৈৰ্ঘ্য 50 পৰা 60 সেন্টিমিটাৰ পৰ্যন্ত হয় খেলুৱৈজনে সৰু লাঠিডালৰ চুকটোত মাৰি ইয়াক ওপৰলৈ উঠায় আৰু জোৰকৈ পিটি ইয়াক বহু দূৰলৈ পঠিয়ায় যিমান দূৰলৈকে তাক পঠিয়াব পাৰি সিমানেই পইণ্টছ ইয়াত পোৱা যায় বিপৰীত পক্ষত যিজন থাকে তাক ফিল্ডাৰ্ছ বুলি কোৱা হয় অৰ্থাৎ যেনেদৰে ক্ৰিকেটত বেটিং কৰিলে বিপৰীত পক্ষত ফিল্ডাৰ্ছ থাকে ঠিক তেনেকৈ ফিল্ডাৰ্ছে যদি সেই সৰু লাঠিটো ওপৰতে ধৰি ৰাখিব পাৰে তেনেহ'লে সেই বেটছমেনজন আউট হৈ যায় যদি নোৱাৰে তেনেহ'লে যিমান দূৰত সেই গিল্লিটো পৰিছে তাৰ জোখ লোৱা হয় আমাৰ অসমৰ গাঁওবোৰত ডাঙুলি খেল এতিয়াও বহুত জনপ্ৰিয় এই খেলে টিম ৱৰ্ক বেলেন্স আৰু আমাৰ যি এলাহ সেই এলাহ আঁতৰাই ডাঙুলি হ'ল অসমৰ পাৰম্পৰিক খেল আজিৰ এই ডিজিটেল দুনিয়াখন অহাৰ পিছত এই খেলবোৰ লুকাই যাবলৈ ধৰিছে কিন্তু আজিও এই খেল আমাৰ সৰুকালৰ স্মৃতিত এতিয়াও সজীৱ হৈ আছে আপুনি কেতিয়াবা এই ডাঙুলি খেল বা গিল্লি ডাণ্ডা বা টাংগুটি খেল খেলিছিল নে কমেন্ট কৰি জনাবাচোন তোমাৰ স্কোৰ কিমান আছিল আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰা বন্ধুসকল